অনুপম এই জীৱন। ৰচনা আৰু পাঠ কৃতাঞ্জলি বৰ্মনৰ। খণ্ড 6। বৈদেহী আৰু জীয়াই মিটিঙৰ বাবে যাৱতীয় সামগ্ৰীসমূহ আনি বহা কোঠাত থলে। জীয়াই ৰেজিষ্টাৰ বহী দুখন লৈ আহিছিল। সেই দুখনো থলে কলম এটাৰে সৈতে। আহিবলগীয়া সকলোকে বৈদেহীৰ ঘৰৰ লোকেশ্যন পঠিয়ালে। জীয়াই পাতল গুলপীয়া ৰঙৰ ড্ৰেছ এটা পিন্ধিছে। তাইক বৰ ধুনীয়া দেখাইছে। বৈদেহীয়ে কুহুমবুলীয়া মেখেলা চাদৰ এযোৰ পিন্ধিছে। তাইলৈ লাগি চাই জীয়াই কৈ পেলালে, ঐ ইমান কিয় ধুনীয়া বাৰু তই? ঐ ইমান কিয় ধুনীয়া বাৰু তই? যি সাজেই পিন্ধ সেয়াই কেৱল তোৰ বাবেহে যেন লাগে যে। তাই ওচৰলৈ আহি বৈদেহীৰ গালখন টিপি দিলেহি। পিছে ডিঙিত হাতত আৰু কাণত কিবা পিন। জীয়াই বৈদেহীক ভিতৰলৈ নি জোৰকৈ হাতে কাণে সৰু সৰু অলংকাৰ পিন্ধাই দিলে। এইবাৰ তাইৰ ফালে চাই হাঁহি ক'লে, পাৰফেক্ট। বৈদেহীয়ে আপত্তি কৰি কৈ উঠে, কিনো ঘৰতে এইবোৰ পিন্ধাই দিছ জানো? মই এইবোৰ ভাল নাপাওঁ। তাইৰ কথা শুন, ঘৰত নিপিন্ধে। তেনেহ'লে কাপোৰ সাজ নহলাইছ কিয়? থাকিব লাগিছিল ঘৰৰ কাপোৰ সাজেই পিন্ধি। মানুহ সদায় প্ৰেজেণ্টেবল হৈ থাকিব লাগে, বুজিছ? প্ৰেজেণ্টেবল হৈ থাকিব লাগে, হ'ব দে। বৈদেহীয়ে ব্যংগ কৰি কয়। দুয়ো হাঁহি হাঁহি বহা কোঠা পায়হি। জীয়াৰ ফোনটো বাজি উঠে। ডাক্তৰ বৰুৱা আৰু ডাক্তৰ শইকীয়া একেলগে আহি পাইছেহি। এবাৰ কনফাৰ্ম হ'বলৈ ফোন কৰিছে। হয় তোমালোক ঠিকেই আহিছা, ৰ'বা মই গেটলৈ ওলাই দিছোঁ। জীয়া ওলাই গৈ তেওঁলোক দুজনক লৈ আহিলগৈ। এয়া মোৰ বান্ধৱী বৈদেহী দেই, আজিৰ মিটিঙৰ হোষ্ট। আৰু বৈদেহী এয়া ডাক্তৰ সপোন বৰুৱা আৰু ডাক্তৰ মৃদুল শইকীয়া। নমস্কাৰ বিনিময়েৰে চিনাকি পৰ্ব শেষ হওঁতেই জীয়াৰ ফোনটো পুনৰ বাজি উঠিল। এইবাৰ পৰী আৰু জিনি সোমাই আহিল। তাৰ পাছতে আহিল সাংবাদিক প্ৰজন্ম কলিতা। চাইক'লজিষ্ট সুৰভি দুৱৰা আহিল হাতত ৰজনীগন্ধাৰ ফুলৰ থোপা এটা লৈ। তেখেত সোমাই অহাৰ লগে লগেই কোঠালিটোৰ বাতাবৰণেই সলনি হৈ গ'ল। এক সজীৱভাৱে সকলোৰে মনত দোলাতি গ'ল। তেখেতে পিন্ধি অহা পাতল বেঙুনীয়া শাৰীখনে তেখেতক তুলি ধৰিছে। শেষত আহিল চাইক্ৰেটিষ্ট ডাক্তৰ নিহাদ। পৰস্পৰে পৰস্পৰৰ লগত চিনাকি হোৱাৰ পাছত আনুষ্ঠানিকভাৱে মিটিংখন আৰম্ভ হ'ল। জীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে। মই ফৰ্মেলি নকওঁ, আমি সদায় লগ হৈ নাথাকোঁ যদিও পৰস্পৰে পৰস্পৰক জানো। একেবাৰে নজনা ব্যক্তিৰ ভিতৰত আপোনালোকৰ বাবে বৈদেহী মোৰ কলেজীয়া দিনৰে বান্ধৱী, অন্তৰংগ বান্ধৱী। আমি দুয়োৱে বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। সেইসমূহ ঘটনাই আমাক বাধ্য কৰিছিল একাকী জীৱন এটা আদৰি লোৱাত। আমি মানসিক বা আৰ্থিকভাৱে সবল কাৰণে এনে সিদ্ধান্ত ল'ব পাৰিছিলোঁ। কিন্তু আমাৰ সমাজত এতিয়াও বহুতো নাৰী আছে, যাৰ মাজত শিশু আছে, যি নিজৰ লগত হৈ থকা অন্যায়ৰ প্ৰতিবাদ কৰিব নোৱাৰে। আমি গঠন কৰিব খোজা স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ দ্বাৰা আমি এনেধৰণৰ সমাজৰ যিকোনো শ্ৰেণীৰ নাৰীক সহায়ৰ হাত আগবঢ়াম বুলি ভাবিছোঁ। তেওঁলোকক যদি আইনী সাহায্যৰ প্ৰয়োজন হয়, যদি চিকিৎসাৰ প্ৰয়োজন হয়, আমি সহায় কৰিম। আশ্ৰয়হীনসকলক আশ্ৰয় দি যি বিষয়ত আগ্ৰহী সেইটোকে কৰি উপাৰ্জন কৰিব পৰা কৰাৰ চেষ্টা কৰিম। আমি কেৱল এইকেইজনেই সকলো সামৰি ল'ব নোৱাৰিম। প্ৰথমে আৰম্ভ কৰি লওঁ,
বাকী কামবোৰ ধাপে ধাপে আগবঢ়াব লাগিব। বিভিন্ন ঠাইত আমাৰ অনুষ্ঠানৰ শাখা খুলিব লাগিব। সেই শাখাৰ সদস্যসকলে সেইসমূহ ঠাইৰ ঘটনাসমূহৰ খবৰ ৰাখিব। পাৰিলে তাতেই সমস্যাসমূহ সমাধান কৰিব। জটিল সমস্যা হ'লে আমি চাব লাগিব। প্ৰথম অৱস্থাত আমি দেহে কেহে খাটিব লাগিব। গাঁৱে ভূঞে আমাৰ অনুষ্ঠানটোৰ কথা প্ৰচাৰ কৰিব লাগিব। তেহে মানুহ আগবাঢ়ি আহিব আমাৰ পৰা সহায় ল'বলৈ। সকলোতকৈ ডাঙৰ কথা, আমাক ফাণ্ডৰ প্ৰয়োজন হ'ব। আৰম্ভণিটো বাৰু আমি নিজৰ ফালৰ পৰাই অলপ অলপ দিয়েই কৰোঁ। ঘৰ এটা লাগিব। কিছুদিনৰ বাবে অফিচ ইয়াতেই চলাম। এতিয়া আমি বিভিন্ন দায়িত্বসমূহ ভগাই ল'ব লাগে। অৱশ্যে কেৱল কাগজে কলমেহে আমাৰ ভাগত বিশেষ দায়িত্ববোৰ থাকিব। কৰোঁতে আমি সকলোৱেই সকলো কাম কৰিব লাগিব। আশা কৰোঁ আপোনালোক কাৰোৰে একো আপত্তি নাই। নাই, আমাৰ কাৰো একো আপত্তি নাই। এটা আদৰ্শ আগত লৈ আমি অনুষ্ঠানটো আৰম্ভণি কৰিবলৈ লৈছোঁ। গতিকে ব্যক্তিগত বুলি কোনো কথাকে ইয়াত প্ৰাধান্য দিয়া নহ'ব। আদৰ্শৰ অমিল হ'লে যিকোনো সময়ত আপোনালোকে অনুষ্ঠানটোৰ পৰা আঁতৰি যাব পাৰিব। সেইলৈ কোনো প্ৰশ্নৰো উত্থাপন কৰা নহ'ব। আমি সেৱাৰ মনোভাৱেৰেহে কামত আগবাঢ়িম। স্বেচ্ছাসেৱী অনুষ্ঠান বুলি ক'লে সাধাৰণ মানুহৰ যি ধাৰণা, সেই ধাৰণা আমাৰ অনুষ্ঠানটোৰ ক্ষেত্ৰত নাখাটিব। কোঠালৈ সোমাই আহিয়েই অধিবক্তা মৃন্ময়ে ক'লে, তেওঁৰ লগত আহিছিল দৰ্শনা। সিহঁত হালনো কেতিয়া সোমাই আহিল কোনেও গমেই নাপালে। আমাৰ পোৱালি উকিল দুটা কেতিয়ানো সোমাল গমকে নাপালোঁ, দেৰি হ'ল যে। জীয়াৰ কথাৰ উত্তৰত মৃন্ময়ে ক'লে, দেখাত পোৱালি যদিও ফিৰিঙি জলকীয়া বুইছা। কাম এটাতে গৈছিলোঁ সৰু ছোৱালী এজনীৰ। ক'ম বাৰু, পিছে বিভাগবোৰ ভগাই দিয়া হ'লনে? ৰেজিষ্ট্ৰেশ্যনৰ বাবে লাগিব নহয়। জীয়া বা তুমি ছেক্ৰেটেৰী হোৱা আৰু বৈদেশী বা তুমি প্ৰেছিডেণ্ট। সাংবাদিক হওক ধন ভৰালী। আৰু এক্টিভ মেম্বাৰ কেইজন? আমি সকলোৱে দেখোন এক্টিভ মেম্বাৰ। পৰিয়ে মাত লগালে, হেৰ' তই নিয়মৰ কথা কি জানিবি, গতিকে মাত নামাতিবি। আচ্ছা, সকলোৱে ফটো আৰু ডকুমেণ্টছবোৰ আনিছে নহয়? মোক দিয়ক। অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কামটো বাৰু ময়ে কৰিম। কিন্তু তাৰ আগতে জলযোগৰ ব্যৱস্থাটো হ'লে ভাল আছিল, মৃন্ময়ে ক'লে। মৃন্ময়, পৰি, দৰ্শনা আৰু জিনি সমবয়সীয়া। সেই কথা কটাকটি হৈয়ে থাকে। কিন্তু চাৰিও খুব ভাল বন্ধু। তাৰ কথাত কোনেও একো আপত্তি নকৰিলে। বৈদেশীয়ে উঠি ক'লে, ৰ'বা মই জলযোগৰ ব্যৱস্থাটো কৰি আহোঁ। এইবুলি ভিতৰলৈ যাবলৈ লওঁতেই সিফালৰ পৰা অনিমা হাতত চাহৰ ট্ৰে লৈ সোমাই আহিল। সুধা চাহ? নহ'ব দেই এনেকৈ। উপায় নাই আৰু, মই এই বিস্কুট এপেকেটকে লৈ আনোগৈ ৰ'বা। এই নালাগে ৰ'বা, আছে কিবা কিবি, তাই একেলগে আনিব পৰা নাই বাবেহে। তেতিয়াহ'লে বাৰু ঠিকেই আছে। দিয়া কি আছে, মোৰ পেটে মাতি আছে। আজি ভাতেই খোৱা নহ'ল। চিকেন ৰোল, ভুজিয়া, বিস্কুট, ম'ম' লগতে এটা সৰু কেক, শুভ কামৰ আৰম্ভণি বুলি। খোৱা পৰ্ব সামৰি মৃন্ময়ে ৰেজিষ্ট্ৰেশ্যনৰ কামত লাগিল। যাৱতীয় সকলো নথি পত্ৰ সি যোগাৰ কৰিয়ে আনিছিল। নামটো কি হ'ব বা? শিপা। নিজৰ শিপা চিনিবলৈ শিকাম, অস্তিত্ব চিনিবলৈ শিকাম। গতিকে নামটো অস্তিত্বই ভাল হ'ব। বৈদেশীৰ কথাত সকলোৱেই সমৰ্থন কৰিলে। প্ৰায় 9 মান বজাত সকলো ঘৰাঘৰি গ'লগৈ। বৈদেশী আৰু জীয়াৰ মুখত এক সন্তুষ্টিৰ আভা বিয়পি পৰিছিল। কামটো আৰম্ভ হ'ল জীয়া? আৰম্ভণিটো ভালদৰেই হৈছে, পিছৰখিনিও ভালেই হ'ব। আজি মৃন্ময়ে কোৱা সৰু ছোৱালীজনীৰ কেছটোৱে আমাৰ প্ৰথম কেছ হ'ব। জীয়া, তোৰ অফিচৰ কাৰণে দিগদাৰ নহয়তো? তই সেইবোৰ চিন্তা কৰিব নালাগে, মই মিলাম। কাইলৈ আমি দুয়োজনীয়ে সেই ছোৱালীজনীক লগ ধৰি কথা পাতিম।
মনটো ভাল লাগিছে জানো মোৰো